নমস্কাৰ, গোৱালপাৰা জিলাত অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকাৰ উদ্যোগত ICDSৰ জন্ম জয়ন্তী পালন কৰা হয়। ICDSে 49 বছৰ পাৰ কৰি 50 বছৰৰ সোণালী বৰ্ষত ভৰি দিলেহি। অংগনবাদী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী সহায়িকাসকলে অতি উৎসাহেৰে ICDSৰ দিৱস পালন কৰে। অনুষ্ঠানটিত উপস্থিত থাকে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সংস্থাৰ সভানেত্ৰী জয়মতী দাস বাইদেউ। তেওঁ লগতে জনায় যে সংস্থাৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আলোচনাত বহে। লগতে কয় যে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নৱেম্বৰ মাহত কিবা চিন্তা চৰ্চা কৰি আছে বুলি তেওঁলোকক জনায়। তেওঁ কি ক'লে চাওঁ আমি ভিডিঅ'টো হয়। আজি আমাৰ 1975 চনৰ 2 অক্টোবৰ তাৰিখে ICDSৰ জন্ম হৈছিল কেন্দ্ৰ চৰকাৰৰ তত্ত্বাৱধানত। আমি তেতিয়া কিছু পিছত আমি অংগনবাদী হিচাপে নিযুক্তি পালোঁ। যি সময়ত ICDSৰ জন্ম হৈছে তাৰ আগতে এগৰাকী মহান ব্যক্তিয়ে সপোন দেখিছিল। তেওঁ হ'লে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, যে ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলৰ পৰা পুষ্টিহীনতা ৰক্তহীনতা দূৰীকৰণ কৰিব লাগে আৰু তাৰ বাবে এখন আঁচনিৰ জন্ম হ'ব লাগে। তেওঁৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুতেকে তেওঁৰ সপোন বাস্তৱত ৰূপায়িত কৰি পেলাই ICDSৰ জন্ম দিলে। যি সময়ত ICDSৰ জন্ম হৈছিল সেই সময়ত গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাকে সাহসেৰে নামটো ক'ব নোৱাৰে। মানুহে যদি নাম সোধে বুঢ়া আঙুলিৰে মাটি খুচৰি পেলাই কোনোমতে থকাথুকি মাতেৰে নাম কৈছিল। পুষ্টিহীনতাত ৰক্তহীনতাত বহুতো মাতৃৰ অৱক্ষয় হৈছিল। পুষ্টিহীনতাত বহুত শিশুৰ মৃত্যু হৈছিল। যেতিয়া ICDS আহি গ'ল, অংগনবাদী কৰ্মী আৰু সহায়িকাৰ নিযুক্তি দিলে, তাৰ পিছত ক্ৰমান্বয়ে পুষ্টিহীনতা ৰক্তহীনতা আঁতৰি গ'ল আৰু এতিয়া সুকলমে এগৰাকী শিশুৱে 3 to 6 year চিলড্ৰেন সাহসেৰে নমস্কাৰ দি পেলাই নিজৰ পৰিচয়টো ক'ব পাৰে আৰু পুষ্টিহীনতাৰ পৰা বহুতো ৰক্ষা কৰিছে। প্ৰচেষ্টাটো অংগনবাদী কৰ্মী আৰু সহায়িকাই কৰিছে। বহুদূৰ প্ৰগ্ৰেছ হ'ল এতিয়া ICDSৰ জৰিয়তে দেশৰ। কিন্তু অতিশয় দুখিত, আমাক বহুত বঞ্চনা কৰিছে চৰকাৰে, বহু লাঞ্ছনা কৰিছে। কাৰণ যি হাৰত আমি কাম কৰি আছো সেই মতে আমি পইচা নাপাওঁ। অংগনবাদী কৰ্মী এগৰাকীয়ে মাত্ৰ 6,500 টকা, সহায়িকা এগৰাকীয়ে 3,250 টকা পায়। এই টকাখিনিৰে ঘৰ চলাব পাৰি জানো? কেতিয়াও নোৱাৰি। অসহায় অৱস্থাত অংগনবাদী কৰ্মী আৰু সহায়িকাই হাহাকাৰ জীৱন যাপন কৰি আছে মূল্য বৃদ্ধিৰ বজাৰত। সেয়েহে চৰকাৰক অনুৰোধ জনাইছো, আপোনালোকে আমাক যেনেকৈ ন আঁচনি, বহু আঁচনি, এই গছপুতা আঁচনিৰ পৰা আদি কৰি বহু আঁচনিত আমাক NRC BLতো এটা সময়ত খটুৱাল, এতিয়া অৱশ্যে এইটো কমিল। বহু আঁচনিত যি আঁচনিহে খালি অংগনবাদী কৰ্মী সহায়িকা, আনকি মন্ত্ৰী MLA যদি কোনোবা গ্ৰাম্যাঞ্চলত মিটিং কৰিব যায়, খালী চকী পূৰণ কৰাৰ কাৰণে অংগনবাদী কৰ্মী আৰু সহায়িকাকে লাগে। ইমান স্বাৰ্থ ত্যাগ কৰাৰ পিছত কৰ্মী আৰু সহায়িকাৰ কাৰণে চৰকাৰে ভবা নাই। সেইকাৰণে মই আজি এই মঞ্চৰ পৰাই আপোনালোকৰ জৰিয়তে বিনম্ৰভাৱে CM ছাৰক অনুৰোধ জনাইছো, যাতে তেওঁ ভাবি থকা কথাটো, তেওঁ হেনো ভাবি আছে। তাৰমানে অৰুণোদয়ৰ কথাৰ কাৰণে সাংবাদিকে সুধিছে যে অংগনবাদী আৰু আশাবিলাকক অৰুণোদয় দিব না নিদিব। নাই, অংগনবাদী আশা আৰু বিলাকক মধ্যাহ্ন ভোজন কৰ্মীবিলাকক দিব নালাগে, কাৰণ এওঁলোকৰ কথা মই ভাবি আছো। সেয়েহে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো, আপুনি ভাবি থকা কথাটো টাইমটো অলপমান শ্বৰ্ট কৰক, সোনকালে ভাবক আৰু অংগনবাদীখিনি যাতে অলপ সঁহাৰ সুবিধা পায়। কাৰণ কাম কৰিলেতো নহ'ব, তেওঁলোকতো যন্ত্ৰ বুলি ভাবিলে নহ'ব। তেওঁলোকৰ মানুহ, অংগনবাদী কৰ্মী সহায়িকাও মানুহ। আৰু যিটো মূল্য বৃদ্ধিৰ বজাৰ, এই বজাৰ কৰিব যাওঁতে জলকে পানী খাব লগা হৈছে। গতিকে সেই দুৰৱস্থাটো নিৰাময় কৰাৰ কাৰণে CM মহোদয়ক মই অনুৰোধ জনাইছো, যাতে অতি সোনকালে, অৱশ্যে নৱেম্বৰ মাহত তেওঁ দিম বুলি কিবা এটা দিম বুলি কৈছে, অতি সোনকালে দি কিনে ICDS যাতে জীৱন্ত হৈ থাকে আৰু তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাদী কৰ্মী সহায়িকাসকল যাতে সতেজ হৈ থাকে, তাৰ বাবে মই আহ্বান জনাইছো। ধন্যবাদ।